Hi guys, good morning. কি খবৰ আশা কৰিছো সকলোৰে ভাল আৰু মোৰ বৰ্তমান ভালেই আৰু আজি সোমবাৰ এতিয়া ৰাতিপুৱাৰ বাজিছে 9:30 আজি খৰপা উঠা অকমান দেৰি হৈ গ'ল কাৰণ যোৱাকালি মই এটা গৈছিলো প্ৰগ্ৰেমত ৰাতি 12টা 12:30 লৈকে প্ৰগ্ৰেম চালো পদ্মনাভ বৰদলৈ তৰালী শৰ্মা জিনা ৰাজকুমাৰী বহুতে ভাল লাগিলে চাই পেলাই আৰু ফুটে ঘৰ আহি পেলাই এটাই বাজিলে হেতু কাৰণে আজি খৰপা উঠা মানে দেৰি হৈ গ'ল আৰু এতিয়া চাহটা খাই আজৰি হলো একদম ঘৰ চৰ সাফাই কৰিম কাপোৰ ধুম আৰু কাপোৰ কানিকেইটা ধুই লম ঘৰ চৰ সাফাই কৰিম হেতু কাৰণে ভাবিছো দোকান নাযাওঁ আৰু যদিও যাওঁ আৰু পিছবেলা যাম আৰু এপাগেনি মানে কিয় পৰহিলে ঘৰত দুৱা কৰা এটা পাতিম বুলি ভাবিছো 30 নৱেম্বৰ আৰু 30 তাৰিখে দুৱা কৰাটো প্ৰত্যেক বছৰে হয় আসলতে হেতু কাৰণে ঘৰখন সাফচিকুণ হৈ থাকিলে ভাল লাগে হেতু কাৰণে কাপোৰ কেইটামান বুলো ধুই লওঁ বৰ বেছি নধুও বিছনা চাদৰ আঠুৱা চাঠুৱা এনেকৈ অলপ কেইটামান উলিয়াই লৈছোঁ ধুবলৈ বুলি আৰু অকণকৈ সদায় ধুই থাকিলে দোকানখন প্ৰত্যেক দিনাখনে বন্ধ হৈ থাকে হেতু কাৰণে আজিয়ে বুলো ভাবিলোঁ নাই দিনটো ঠিকছে কাম অলপ উলিয়াই লওঁ ইও একদম পুৰা কামত লাগি আছে বাইক চাইক এইবিলাক ধুই আছে পপিক গা ধুৱালে আৰু মই কাপোৰ কানিকেইটা ধুই লওঁ পাকা চাকাখিনি মচি চাফা তাফা কৰি তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেখাই থাকিম বাৰু কামবোৰ মই কেনেকৈ কৰি থাকোঁ হাই গাইজ আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট মাৰি দিছোঁ মুনমি বাইকে ঝাৰু মাৰাৰ পৰা এয়া চাওক ঝাৰু মাৰি আছে আজি ভিডিঅ'টো ময়ে ষ্টাৰ্ট কৰি দিছোঁ চাইছে ঝাৰু মাৰিছে পাৰিছে পাৰিছা দে হয় নেকি কেতিয়া শিকিলা মই কেতিয়া মাৰা দেখিছা এয়া কি চাইছেনে হোৱাই নাই ইটো ৰুমৰ পৰা ইটো ৰুম ঝাৰু মাৰি আছে আৰু অকণ মুনমি বা কালি মই মুনমি বাৰ ঘৰতে আহিলোঁ থাকিলোঁ এতিয়া যাম আৰু কেতিয়া যাম দোকান आज नहीं जाएंगे तो मैं किसके साथ जाऊंगी পিছতকে যাম আবেলিকে আৰু তাৰপিছত কি কাম আছে কোৱা আজি কাপোৰ ধুব দেখাম দেই চাব আপোনালোকে সব দেখাই থাকিম লাহে লাহে চাই থাকক কেদিন থাকিব ন এফালে এতিয়া ঘৰ মুচিব তোমাৰ 28 2 তাৰিখে যাবগে yes ক'ত গৈ আছা পাকা মুচিবলে আনিব গৈছে মজা লাগিছে দেখিবলৈ চাইছে নে এফালেও কাম কৰি আছে এফালেও কাম কৰি আছে কোনে একদম হি ধুই আছে বাইক আৰু আব্বাৰ বাইক তাৰ বাইক মোৰ স্কুটি আৰু মই এতিয়া আহিছোঁ কাপোৰকেইটা চাৰ্ফত দি পেলাই ভাতকেইটাও বনাই হৈ গ'ল মানে ভাতকেইটা বনাই থ'লে আৰু মোৰ একদম মানে ভেজালটো চেচ হৈ থাকে আৰু আম্মা এতিয়া গা ধুব গৈছে এতিয়া 11:30 মানে বাজিবৰ হ'ল আৰু ঘৰ চৰ সাৰি মুচি ৰেডি আৰু এতিয়া কাপোৰকেইটা ধুমগৈ লাহেকৈ আৰু খুব ধুনীয়া ৰ'দ পৰি থাকে একদম ৰুমটো এইটো কাৰণে একদম পাকা চাকা মচি দৰ্জা খিৰিকী পুৰা খুলি দিছোঁ মকৰাজাল চকৰাজাল চাফা কৰিলোঁ ঘৰ পুৰা একদম টিপটপ আজি একদম কাম কৰোঁ বুলিয়ে কৰিছোঁ মানে কি হয় সদায় লৰালৰিকৈ কৰি পেলাইহে গুচি যোৱা হয় ভালকৈ কৰিবলৈ সময় নহয় আৰু ৰাতিপুৱা সোনকালে উঠিব মন নাযায় ঠাণ্ডা যিহেতুকে পটাপট সাৰি মুচি পেলাই দোকান গুচি যাওঁ কিন্তু আজি যিহেতুকে আছোঁ আৰু ঘৰত দুৱা চোৱা কৰালে ভালকৈ চাফ চিকুণ কৰিলে নিজৰে মনটো ভাল লাগে সেইটো কাৰণে হাই গাইজ আৰু এতিয়া মই পপিক চুলিখিনি আঁচুৰি আছোঁ তাৰ নোমখিনি মানে তিতাতে যদি তাৰ নোমখিনি আঁচুৰি দিওঁ তেতিয়া যত নালাগে আৰু নহ'লে কুকুৰটো খুব বেছি নোমাল আছিলে আচলতে আমি আনোতে কিন্তু নোমখিনি আমি চুটিকৈ কাটি পেলালোঁ সেইটো কাৰণে মই এই ষ্টাৰ্টিঙৰ পৰাই মানে গজিবলৈ যিহেতুকে লৈছে মানে অলপমান যত লাগি যায়তো সেইটো কাৰণে মই তিতাতেই মানে তাক আঁচুৰি দিওঁ ফণি দি আৰু তাৰ কাৰণে এক্সট্ৰা ফণি চেম্পু পাউডাৰ গোটেইখিনি তাক প্ৰথম অনাৰ দিনাখনেই আমি নগাঁৱৰ পৰা লৈ আহিছিলোঁ আৰু এতিয়া মই পাউডাৰ লগাই আছোঁ পাউডাৰটো লগালে পোক চোক নহ'ব গাত সেইটো কাৰণে নহ'লে ওকণিৰ নিচিনা এটা হয় বোলে কুকুৰৰ গাত সেইটো হ'লেতো বহুতেই বেছি দিগদাৰ হ'ব কাৰণ আমাৰ বেডৰুমতে তাক যিহেতুকে ৰাখোঁ আৰু তাৰ গোটেই গাটোতে এতিয়া মই পাউডাৰ সানিম তাৰপিছত সি গা চা ধুৱাই দিলে খুব আৰাম পায় যে তাৰপিছত অকণমান শুই যায় আৰু তাকে কৰি আছোঁ
হাই গাইজ গুড ইভিনিং আৰু মই আপোনালোকক একদম এতিয়া আবেলি 3:30 বজাতহে লগ পাইছোঁ আৰু গোটেই দিনটো কাম বন কৰি কাপোৰ কানি ধুই হৰা মচা এইবোৰ কামতেই মোৰ পাৰ হ'ল আৰু এতিয়া মই জাষ্ট ভাত খাই আহিছোঁ আৰু গা ধুব গৈছে গা ধুবলৈ গৈছেহে মানে সিও আৰু আজি বহুত কাম কৰিলে ইটো সিটো ঘৰুৱা কাম দুইটাই আজি দোকান যোৱা নহ'ল আৰু ভাবিলোঁ মই ব্লগটোতো কৰিয়ে আছিলোঁ পাহৰি যোৱাৰ নিচিনা হয় আচলতে ষ্টাৰ্ট কৰিলে যদি বেলেগ কামত লাগি যাওঁ আৰু এতিয়া দেখিছেনে কাপোৰ পেক কৰি আছোঁ আচলতে মই ক'তো নাযাওঁ ইহে যাব লগৰ এটাৰ লগত আৰু আজি নাহে কাইলৈ নাহিব পাৰে কিন্তু কোনো চিয়ৰ নাই কাইলৈ আহি যাবও পাৰে ক'ত যায় কি কৰিবলৈ যায় কিয় যায় সকলোখিনি ক'ম বাৰু এতিয়া মই তাৰ কাপোৰকেইটা ভালকৈ ভৰাই লওঁ চাপি কৰি তাৰপিছত লগ পাই আছোঁ कौन तुम्हें कहाँ पे जाओ तुम कहाँ पे गाइस मुकमिनी है पैसे मजा शूट टूट लगा के तुम कहाँ जाओ पापी कितना बजे लेते 4:30 बैग पैकिंग हो गल हाई गाइज गुड इवनिंग और ये बजले 4:30 मैं जखला बान्धार पा आहोगे एपाक माने जीतुके ओलाई যাব आगुवाई थৈ आहों और दुटामान बस्तु आनिब आछे डिम सिम आनिब आछे और पापड़ सापड़ हेकेटा बस्तु कारण काइले जेहेतुके हि राति पाबहि নহবা परहिलो आहिब पारे और परहिले दुआ करवा बजार करा सम्पूर्ण दायित्व मोर ओपरत और एकेलगे मोर असुविधा हबो हेतु कारणे दुइ एटा बस्तु লৈ आहुगे और एतिया चाह बनाय आनिलु चाह दिउ मुख फुरिबले निनिए किन्तु हलेও और डिशर चाह कप बनाय डिशर चाह कप बनाय शाला জানুৱাৰীত যদি নিনিলা খালাস তুমি খালাস খালাস আজি নেঙুৰ নেনিও সকাত আজি নেঙুৰ নিনিও আজি নেঙুৰ ঘৰতে থাকিব ঘৰতে এৰি থৈ গৈ আছো কাইলৈ আহি যাবানে কাইলৈ আহি যাম ইয়াত দেখোন বটল নিয়া সিস্টেম নাই বে সেইটো কাৰণে ক'লো ৰঙা বটলটো লৈ যোৱা বুলি তুমি ও এটোত নাই বটল নিয়া সিস্টেম এটো ধৰাবা চাহ কাপ খাই লওঁ তাৰপিছত লগ পাই আছো পানী পৰে নেকি পানী নপৰে পানী গোটেইটো একবাৰে সাউথৰ হিৰো পিছৰটোৰ কথা কৈছো একদম সাউথ ইন্ডিয়া হাই গাইজ আৰু মই এতিয়া দোকানত আজি দোকানৰ মালিক জাষ্ট দোকানটো খুলি পেলাই বহিছো মানে ইহঁত এইমাত্ৰ গ'লগে আৰু তাইক আজি আমাৰ ঘৰলৈ লৈ যাম কাৰণ মোৰ অকলে বৰ খাব লাগিব মই আৰু এতিয়া নাই একেবাৰে পৰহিলে আহিবা আৰু পৰহিলে ফুৰিব গৈছে তাৰ কাষ্টমাৰ আহিছিলে বিচাৰি পেলাই আৰু মই যামেই এতিয়া ভিডিঅ'টো জাষ্ট মই আপলোড দিবৰ কাৰণে আহিছোঁ দোকানলৈ 5:30 হৈছে আৰু কাইলৈ আহি যাব চাগে নহ'লে পৰহিলে মৰ্ণিঙত আহিব কাৰণ আমাৰ দুৱা কৰা আছে ৰাতিলে পৰহিলে ৰাতিলে মানে 8টামান বজাত সেয়া আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু এতিয়া অকণমান টাউনৰ ফালে ওলাই যাম খোজ কাঢ়িম
আমাৰ আসলে মৰ্নিং ৱাক কৰিবলৈ আমাৰ টাইম নহয় ৰাতিপুৱা শুই থাকোঁ দেৰিলৈকে সেইটো কাৰণে মই আবেলি অকণ খোজ কাঢ়োঁ আৰু ভিডিঅ' চাব শেষলৈকে শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন বাটনটো প্লে কৰি থ'ব তেতিয়া মোৰ ভিডিঅ'ৰ আহিবলগীয়া নতুন নটিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকিব বাই বাই Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.